ধন্যবাদ একেলগে মৰম চেনেহেৰে থাকি আৰু সকলোকে নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিলে যিহেতু শুভেচ্ছা দিবলৈ মনে যোৱা নাই যিহেতু 2025ত মানে বহুত কিবা কিবি ঘটনা ঘটি গ'ল আৰু মানে বিনা নোহোৱা কথাটো মানে এতিয়াও মানে পাহৰিব পৰা নাই তথাপিও বহুত বহুত শুভেচ্ছা থাকিলে উপায়তো নাই আমি জীৱনটো এনেকৈ আগবাঢ়ি লৈয়ে যাব লাগিব কিন্তু তথাপিও জুবিন দাক আমাৰ মাজত এনেকৈ জীয়াই ৰাখি আৰু বৰ্তমান আমি আছোঁ টিপলাইট আৰু টিপলাইট যি দুদিনীয়া কাৰ্যসূচী লৈ ইতিহাসী এটা ভূমিকা মাৰিছে টিপলাইট আজি প্ৰথম নিশাৰ নাম নিবেদন কৰিব তেওঁলোকে দহা যাত্ৰী তাৰপিছত অহাকালি তেওঁলোকে মঞ্চস্থ কৰিব মানুহ নহয় প্ৰেমিক গতিকে অভিনয়ত আছে উৎপল দাস লগতে বিভিন্নগৰাকী ভূমিৰ পৰা বহুত কেইগৰাকী অভিনেতা অভিনেত্ৰী দেখা যাব গতিকে আপোনালোক সকলোৱে আহিব আৰু এতিয়া আচলতে ব্যস্ত হৈ পৰিছে যিহেতু টিকেটসমূহ ইমান টাইম মানে গোটেইখিনি মানে খেল সংঘ অৱস্থাত আজিৰ নাটকখনৰ কাৰণে এতিয়া চাওক কি হয় আৰু পাছত কোন কোন আহে গতিকে দেখি পাম আপোনালোকক গতিকে ভিডিঅ'টো একদম একেলগে চাই আৰু থিয়েটাৰ আৰম্ভ হোৱাৰ আগে আগে মানে আমি চেক কৰি আছোঁ মানে কোনোবা ইয়াতে আছে নেকি মানে ষ্টেজতে হওক বা বাকী হলটোৰ ভিতৰতে হওক কিন্তু কোনো নাই আমি গোটেইখিনি মানে তন্নকৈ চালোঁ গুণদা কি কবি হাই আজি থিয়েটাৰ মজা বঢ়িয়া ইফালে নিৰ্মল আছে আমাৰ নিৰ্মলে নতুন অংশীদাৰ দে এতিয়া মানে চেকিং কৰা হৈ গ'ল তথাপিও ইফালে কাইবা আছে নেকি চাওঁ নাই কায়ো নাই ইফালে আছে নেকি নাই কায়ো নাই মানে এইফালে ভাল আৰু মানে গোটেই চাম মানে আমি আগ চাইডো চাম মানে চব চাম আৰু সিফালে দি আগ চাইড যায় চাম মানে ধুনীয়াকৈ চাম মানে আমি আৰু গোটেই ভিডিঅ' We've been waiting for so long. We've been waiting for this time to begin. We ain't getting any older. I kinda feel a little younger. Run away and embrace the day. The sun is out, won't go away. Feel the clouds on your shoulder. Touch the sky. আৰু বৰ্তমান যিহেতু থিয়েটাৰ আৰম্ভ হ'বলৈ কিছু কলম আছে আৰু মোৰ লগত আছে আপোনালোক সকলোৰে পৰিচিত প্ৰাঞ্জিত দা ওৰফে জনাগৰ পোহৰ অসম দাদা আজি টিপলাইট কেনেকুৱা বঢ়িয়া ফাৰ্ষ্ট টাইম আহিছোঁ টিপলাইট ভাল লাগিছে আৰু এনেকৈ মোৰ ভিডিঅ' চোৱা ছাপোৰ্টাৰ লগ পাইছোঁ থেংক ইউ একচুৱেলি যিকোনো বস্তু এটা ছাপোৰ্ট নোহোৱাকৈ কোনো আগবাঢ়ি যাব নোৱাৰে আৰু এনেকৈ মৰম দি যাব আৰু মোৰ ফালৰ পৰাও তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল থেংক ইউ যেনেকৈ ভিডিঅ' কাম কৰিছা ভিডিঅ' বনাই গৈ আছা আগলৈকে আগবাঢ়ি যোৱা হয় ধন্যবাদ টিপলাইটটো প্ৰথম চাগে টিপলাইট মই প্ৰথম এইবাৰ কেনেকুৱা ইয়াৰ পৰিৱেশটো বৰ্তমান আমি আহি পোৱাৰ পৰা এতিয়ালৈকে মই যিখিনি মানুহক লগ পাইছোঁ কথা পাতিছোঁ ইয়াত ভাল পাইছোঁ আৰু আজি দুদিন থাকিম আজি 1 জানুৱাৰী আৰু 2 জানুৱাৰী আৰু মোৰ ফালৰ পৰা ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা থাকিল আপোনালোকক ধন্যবাদ We've been waiting for so long. We've been waiting for this time to begin. We ain't getting any older. I kinda feel a little young. এদিন আহিছিল মোক চাই গৈছে পছন্দ কৰিছে আৰু পাছদিনা গুচিও গৈছে কোম্পানীৰ কাপোৰ কোনো কথা বতৰা হোৱা নাই We've been waiting for so long. We've been waiting for this time to begin. We ain't getting any older. I kinda feel a little younger. Run away and embrace the day. The sun is out, won't go away. Feel the clouds on your shoulder. Touch the sky, feeling bolder. Going all the way. Going out, yeah, yeah. মোৰ লগত আছে মিলন দা খুব ধুনীয়া মিনি ব্লগ বনাই আপোনালোকে হয়তো মিলন দাৰ ভিডিঅ'বোৰ চাই থাকে আৰু আজি টিপলাইট তো মিলন দা কি ক'ব কেনেকুৱা লাগে আজি টিপলাইলৈ মই প্ৰথমবাৰ আহিছোঁ হয় আৰু টিপলাইবাসী ৰাইজৰ আজি ইমান ধুনীয়া সহযোগ ইমান ঠাণ্ডাৰ মাজতো আমাৰ নাটক চাবলৈ আহিছে আৰু ইমান ধুনীয়াকৈ আমাৰ নাটকখন উপভোগ কৰিছে ধন্যবাদ বহুত বহুত ধন্যবাদ আৰু ইমান ধুনীয়া জেগা আহি থাকোঁতেও আমি এইফালে জংঘলৰ মাজে মাজে আহিছোঁ ইমান ধুনীয়া গছ গছনি আছে আহিও ভাল লাগিল আৰু আপোনাৰ মিনি ব্লগবোৰ চাই বহুত বেছি ভাল লাগে হয় চেষ্টা কৰি আছোঁ বনাই থাকোঁ আপোনালোকে চাই থাকিব আপোনালোকে চাই সাহস দিয়াৰ কাৰণে এতিয়া কৰি আছোঁ কৰি থাকিবলৈ সাহস পাইছোঁ আপোনালোকৰ বাবে আপোনালোকে কৰি থাকিব এনেকৈ হয় ধন্যবাদ আৰু মোৰ লগত আছে উৎপল দা সকলোৱে চিনিয়ে পায় VCD জগতৰ পৰা বৰ্তমান সময়লৈ সকলোৰে হৃদয়ত স্থান দখল কৰা অভিনেতাজন দাদা কি ক'ব ধন্যবাদ টিপলাইট আহি খুব ভাল লাগিছে
দুদিনীয়া নাট্য কাৰ্যসূচী লৈ ইতিহাস থিয়েটাৰৰ পৰিয়ালবৰ্গ আপোনালোকৰ মাজত উপস্থিত হৈছে। পোনপ্ৰথমে আপোনাৰ এই ভিডিঅ'ৰ যোগেদি সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ এই নতুন বছৰটোৱে সকলোৰে জীৱনত সুখ শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক আৰু সমূহ নাট্যপ্ৰেমী ৰাইজৰ উপস্থিতি সহযোগিতা আৰু মৰম কামনা কৰিছোঁ এই দুদিনীয়া কাৰ্যসূচীত। যিহেতু ভ্ৰাম্যমান আৰু চিনেমা জগতৰ লগত আপুনি বহুত বছৰৰ পৰা জড়িত, তো দুটা কি ক'ব, কেনেকুৱা এক্সপিৰিয়েঞ্চ দুটাৰ ক্ষেত্ৰতে? মোৰ এক্সপিৰিয়েঞ্চ ভালেই। মোৰ সৌভাগ্য যে আমাৰ শ্ৰদ্ধাৰ দৰ্শকে প্ৰথম দিনাৰ পৰা আজিলৈকে মোক অপ্ৰাণ মৰম আৰু আশীৰ্বাদ যাচিছে আৰু তাৰ যোগ্য হ'বলৈ মই চেষ্টা কৰিছোঁ। গতিকে এই চেষ্টাটো অব্যাহত থাকিব পৰৱৰ্তী সময়তো। আৰু সদায় মই বিশ্বাস কৰোঁ কলা কৌশলী হওক, সৃষ্টিশীল মনৰ মানুহসকলৰ অস্তিত্বটো দৰ্শক সমাজৰ প্ৰত্যেকজন ব্যক্তিৰ ছাপৰ্টৰ অবিহনে কেতিয়াও সম্ভৱ নহয়। গতিকে যেতিয়ালৈকে দৰ্শকে আমাক জীয়াই ৰাখিছে আমি জীৱিত, আৰু যেতিয়া আপোনালোকৰ স্মৃতিত আমি নাই তেতিয়া আমাৰ শেষ। গতিকে থকা সময়খিনি যাতে সকলোৱে বসবাস কৰি একেলগে মৰম চেনেহেৰে থাকি এই জীৱনৰ যিটো যাত্ৰাটো সুন্দৰ আৰু মধুৰময় কৰিব পাৰি তাৰে আমি সদায় চেষ্টা চলাব। আৰু নাটক চাবলৈ শেষ হ'ল দৰ্শক কিবা এটা ক'লোৱে দুদিনীয়া কাৰ্যসূচী জানুৱাৰী 2026 চনৰ জানুৱাৰী 1 আৰু 2 তাৰিখে টিপলাইৰ এই অঞ্চলটোত আমি উপস্থিত আছোঁ। গতিকে আমাৰ সৌভাগ্য যে বিগত বছৰৰ দৰে নাট্যপ্ৰেমী ৰাইজে যথেষ্ট মৰম আশীৰ্বাদ দিছে আৰু সঁহাৰি জনাইছে। গতিকে আপোনালোকে যদি নিজৰ জীৱনৰ বহুমূলীয়া সময় আমাৰ এই অনুষ্ঠানটিক দিয়ে আমি উপকৃত হ'ম, আৰু তাৰ বিনিময়ত আপোনালোকক যিটো বিনোদন দিয়াৰ প্ৰচেষ্টা, যিটো এটা সুন্দৰ অনুভৱ দিয়াৰ প্ৰচেষ্টা, সেইটো আমি সদায় চেষ্টা চলাই যাম আৰু আপোনালোকৰ মন জয় কৰিবলৈ আমি সাজু আছোঁ। হয়, আৰু দাদাক বেছি আমনি নকৰোঁ কাৰণ দাদা বহুত দূৰৰ পৰা ট্ৰেভেল কৰি আহিছে। গতিকে জিৰণি লওক দাদা, বহুত বহুত ধন্যবাদ। ভালে শুভেচ্ছা। ধন্যবাদ, লগ পাম দাদা। আৰু এইফালে আমি আহি পালোঁ আমাৰ লোকেশ্যন আজি, মানে প্ৰাণজিৎ দা আছে লগতে এইফালে দাদাৰ নামটো কি আছিলে? মোৰ নাম জোন। আৰু আপোনাৰ? ৰিদীপ কলিতা। আৰু ৰিদীপ দা আছে, ইফালে জন দা আছে, আৰু এইফালে আমাৰ প্ৰাণজিৎ দা। মানে এই ভাই লৈ আহিছে তাত ধুনীয়া লোকেশ্যনত টিপলাই ৰিজৰ্ট। ইয়াত মানে আমি ৰিলছ বনাম আৰু তিনিটা পুৰা ড্ৰেছত আহিছোঁ। বহুত বহুত ধন্যবাদ এনেকৈ আমাক এইটো সুবিধা দিয়াৰ বাবে। নাই, আজি যে আপুনি আহিছে আমাৰ ঘৰত সেইটো বহুত বেছি ভাল লাগিছে। মানে ভিডিঅ'টো দেখিয়ে থাকোঁ মানুহজন, আজি লগ পালোঁ, দিনটো থাকিম পালে মোৰো ভাল লাগে। আকৌ কেতিয়াবা আহিম বা ইয়াত থিয়েটাৰ নকৰিলেও বেলেগত থিয়েটাৰ কৰিলেও বিচাৰি একদম আহিব। আৰু দাদাহঁতক থেংক ইউ, কাৰণ আমাৰ কাৰণে লৈ আহিছে আমাক। একো নাই যিহেতু মনে ভাল পোৱা কামবোৰ যদি সকলোৱে কৰি যাব লাগে, একেলগে মিলি কৰি যাব লাগে আৰু বহুত ভাল লাগে আৰু মানে এনেকৈ। সেইটোৱে বাকী চাই থাকিব ভিডিঅ'টো, একদম ছাপোৰ্ট কৰিব একদম।